সময় নামৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাই মই এটা অন্য ভিডিঅ' আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকিব। আমি যে সাধাৰণতে কৈ থাকোঁ পাপ, এই পাপ বোলা বস্তুটো কি আৰু পাপৰ বাপেক কোন, এই বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। এখন গাঁৱত এজন এনেকুৱা মানুহ আছিল, প্ৰতাপী মানুহ, মানে ভেশভূষাত একেবাৰে ভকত, সুন্দৰ ধুতি বস্ত্ৰ পৰিধান। তেওঁ গাঁওখনত তাৰমানে তেওঁৱে গোটাই জানে, বাকীবিলাকে একো নাজানে। তেওঁ যদি কয় গাখীৰ ক'লা, গোটাইবিলাকৰ মনত ক'লাই, মানে খুব নিজকে জ্ঞানী গুণী মানুহ বুলি ভাবে। আৰু বেলেগৰ কথা তেওঁ একো নুশুনে, নিজৰ কথাটোৱে, নিজৰ যিটো বাক্য ক'ব সেইটোৱে ৰাইট। এই মানুহজনে এবাৰ তীৰ্থ ভ্ৰমণলৈ গ'ল। বহুদিন তীৰ্থ ভ্ৰমণ কৰি ঘৰলৈ উভতি আহিলে, আৰু তীৰ্থ ভ্ৰমণ কৰি আহি তেওঁ নিজকে একদম গপাচ, মানে তেওঁৱে মানে বিশ্ব জয় কৰি আহিছে, তীৰ্থ ভ্ৰমণ কৰি আহিছে। মই কিমান জ্ঞানী গুণী মানুহ, মোৰ দৰে গাঁওখনত কোনে যাব পাৰিছে তীৰ্থ ভ্ৰমণলৈ। নিজকে তাৰমানে অহংকাৰ গৌৰৱ কৰি আছে, আৰু মই বহুত জানা মানুহ। এই 2-4টা লগৰ লগত যাই পেলাই মানে অমুক 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 অমুক। তেতিয়া সেই গাঁওখনৰে এজন একদম সাধাৰণ মানুহ, তেওঁ প্ৰশ্ন কৰিলে, হেৰ' বোপাই, ইমান যে কৈ আছ, তোক মই এটা প্ৰশ্ন কৰিম, তই যদি ক'ব পাৰা তেতিয়াহে মই ভাবিম যে তই তীৰ্থ ভ্ৰমণলৈ গৈ প্ৰকৃততে জ্ঞান অৰ্জন কৰি আহিছা। মানুহজনে একদম গৌৰৱেৰে ক'লে, সোধক মোক কি প্ৰশ্ন সোধে। তেতিয়া সেই সাধাৰণ মানুহজনে ক'লে, তই কচোন পাপৰ বাপেক কোন। তেতিয়া এই তীৰ্থ ভ্ৰমণকাৰীজন একেবাৰে অবাক হৈ গ'ল। পাপৰ বাপেক, এইটো আৰু কি বস্তু, পাপৰ বাপেক কোন। তপককৈ উত্তৰ দিলে, মই নাজানো পাপৰ বাপেক কোন। তেতিয়া এই সাধাৰণ মানুহজনে ক'লে, তেতিয়াহ'লে তই কি জ্ঞান অৰ্জন কৰি আহিছা, ইমান টকা পইচা খৰচ কৰি তীৰ্থ ভ্ৰমণলৈ গৈ কি হেৰি কৰি আহিছা। যা পুনৰ এবাৰ গৈ জানি আহ পাপৰ বাপেক কোন, তেতিয়াহে তোক জ্ঞানী গুণী মানুহ বুলি ভাবিম। মানুহজনে পুনৰ তীৰ্থ ভ্ৰমণলৈ গৈ ইজনক সোধে ক'ব নোৱাৰে, সিজনক সোধে ক'ব নোৱাৰে, পাপৰ বাপেক কোন। ঠিক তেনেতে ৰাস্তাৰে গৈ থকা অৱস্থাত এটা অট্টালিকাৰ পৰা এজনী তিৰোতাই মানুহজনক দেখা পালে। ইমান সুন্দৰ ধুতি চলা পৰিধান কৰি এই বাটত যে মানুহজন গৈ আছে, প্ৰকৃততে মানুহজনে কিবা এটা চিন্তা কৰি আছে, তিৰোতাজনীয়ে মনতে ভাবিলে, আৰু দাসীক ক'লে, এই মানুহজনক মাতি লৈ আহা। দাসী আহি বাটৰুৱাজনক ক'লে, আপোনাক আমাৰ বাইদেৱে মাতিছে। মানুহজনে গ'ল, সুন্দৰ অট্টালিকা, বহিব দিলে, আৰু এই বাইদেউজন আহি সুধিলে, প্ৰভু আপুনি প্ৰকৃততে ইমান চিন্তিত কিয়? মই বিল্ডিঙৰ ওপৰৰ পৰা দেখি আছোঁ আপুনি ৰাস্তাৰে গৈ আছে, কিন্তু কিবা এটা চিন্তা কৰি কৰি গৈ আছে। তেতিয়া মানুহজনে ক'লে, মই এটা ডাঙৰ সমস্যাত পৰিছোঁ। তিৰোতাজনীয়ে ক'লে, কি সমস্যা? মানুহজনে ক'লে যে পাপৰ বাপেক কোন। তেতিয়া তিৰোতাজনী হাঁহি পেলাই ক'লে, এইটো কিবা প্ৰশ্ন নেকি, পাপৰ বাপেক কোন? মই দিম আপোনাক ইয়াৰ উত্তৰ, পাপৰ বাপেক কোন। ভকতজনলৈ তিৰোতাজনীয়ে খাবৰ কাৰণে একদম ভাল ভাল ফল, ভাল ভাল খাদ্য লৈ আহিলে, আৰু এই মানুহজনে
টপককৈ কৈ দিলে, মই একো অন্ন গ্ৰহণ নকৰোঁ, কাৰণ আপোনালোকে এই বাচনত মাছ মাংস খায়। মইতো এটা তীৰ্থ ভ্ৰমণ কৰা এটা ভকত, গতিকে এই খাদ্য মই গ্ৰহণ কৰিব নোৱাৰোঁ। তেতিয়া তিৰোতাজনীয়ে ক'লে, প্ৰভু, আপুনি ইয়াতে খালে গাঁৱত কি গম পাব, আৰু আপুনি এই খাদ্যখিনি খাওক, যোৱাৰ পৰত মই 10,000 টকাও দিম আপোনাক, আপুনি গাড়ী ভাড়া হিচাপে লৈ যাব। তেতিয়া এই ভকতজনে ভাবিলে, কথাটোচোন হয়েই, ইয়াতে খালি মোক কাই কি গম পাব আৰু 10,000 পইচাও পাম। এই ভকতজনে একদম তত্তৰকৈ খাই দিলে আৰু 10,000 টকাও ল'লে। তেতিয়া সেই তিৰোতাজনীয়ে ক'লে, এতিয়া গম পালেনে প্ৰভু পাপৰ বাপেক কোন? তেতিয়া এই ভকতজনে ক'লে, নাই পোৱা। পাপৰ বাপেক হ'ল লোভ। এই আপুনি যে লোভ কৰিলে, অলপ আগতে ক'লে মই নাখাওঁ, কিন্তু মই যেতিয়া ক'লোঁ টকাও দিম, আপুনি লগে লগে খোৱা হৈ গ'ল। এই লোভেই হ'ল পাপৰ বাপেক। এতিয়া গম পালে পাপৰ বাপেক কোন? তেতিয়া ব্ৰাহ্মণজনে তিৰোতাজনীক ক'লে, আপুনি ধন্য, মই প্ৰশ্নটিৰ উত্তৰ পাই গ'লোঁ। আৰু গাঁৱলৈ ঘূৰি আহিলে, আৰু গাঁৱত ঘূৰি আহি এই যিজন সাধাৰণ মানুহ, তেখেতক লগ ধৰি এই যি ভকতজন, তীৰ্থ ভ্ৰমণকাৰীজন, তেওঁ শৰণাগত হ'ল। প্ৰকৃততে জ্ঞান অৰ্জন কৰিবলৈ হ'লে ক'তো যাব নালাগে। আৰু এই সাধাৰণ মানুহজনক ক'লে, প্ৰভু, মই আচলতে ভেষ ভষাতহে এজন ভকত, জ্ঞানৰ ভকত নহয়। তেওঁৰ অহংকাৰ দৰ্পচূৰ্ণ হ'ল। এতিয়া মই গম পালোঁ পাপৰ বাপেক কোন। তেতিয়া এই সাধাৰণ মানুহজনে ক'লে, নিজক লৈ কেতিয়াও অহংকাৰ নকৰিবা, নিজকে বহুত জানা নেদেখুৱাবা, কাৰণ এই পৃথিৱীত জ্ঞানী গুণী মানুহ এতিয়াও বহুত আছে। হয়তো কিছুমানে প্ৰকাশ কৰে, কিছুমানে নকৰে, কিন্তু সকলোৱে জানে ভাল বেয়াৰ দিশ কোনটো। আৰু এই কথাখিনি শুনি এই যি ভকতজন, তীৰ্থ ভ্ৰমণ কৰিব যোৱা মানুহজন, তেখেতে অনুতপ্ত হ'ল যে জ্ঞান অৰ্জন কৰিবলৈ হ'লে ভেষ ভষাৰে নহয়, কৰ্মৰ মাজেৰেহে জ্ঞান অৰ্জন কৰিব লাগে। এতিয়া আপোনালোকে গম পালে পাপৰ বাপেক কোন। লোভেই হ'ল পাপৰ বাপেক। গতিকে আমি লোভ কৰিব নালাগে। যেনেকৈ ভগৱানে পঠিয়াইছে তেনেকৈয়ে যাব লাগিব। আহোঁতেও খালী হাত, যাওঁতেও খালী হাত। গতিকে যেনেকৈ ভগৱানে পৰিচালনা কৰে তেনেকৈ আমিও পৰিচালিত হ'ব লাগে। লোভ নকৰি নিজৰ কৰ্মদক্ষতাৰে যি উপাৰ্জন কৰা যায়, সেইটোৱে হৈছে প্ৰকৃত ধন। সেইকাৰণে লোভ কৰিব নালাগে। লোভে হ'ল পাপৰ বাপেক, আৰু লোভে পাপ, পাপে মৃত্যু। ধন্যবাদ।